নিৰ্বাচনী প্ৰচাৰ নচলাই প্ৰফুল্ল মহন্তই সমস্যাত পেলাইছে অগপক মহন্তৰ কঠোৰ স্থিতিত বিপদত অগপ মহন্তৰ স্থিতিক লৈ মাজ নিশালৈকে বৈঠক অগপৰ এফালে প্ৰফুল্ল কুমাৰ মহন্ত আৰু আনফালে অগপৰ নেতৃত্ব যেন শত্ৰুহে বিজেপিৰ সৈতে পুনৰ মিত্ৰতাক লৈ গুজৰি গুমৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দলৰ সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ গৈ মহন্তই নিৰ্বাচনী প্ৰচাৰলৈ নাযায় বুলি ইতিমধ্যে ঘোষণা কৰিছে কোনো ইলেকশ্যন কেম্পেইনত নাযাওঁ বুলি মই আগতীয়াকৈ ঘোষণা কৰিছোঁ সেই ষ্টেণ্ডটো মোৰ ঠিক একে আছে কোনো ইলেকশ্যন কেম্পেইনত নাযাওঁ বুলি মই আগতীয়াকৈ ঘোষণা কৰিছোঁ সেই ষ্টেণ্ডটো মোৰ ঠিক একে আছে মহন্তৰ এই কঠোৰ স্থিতিয়ে বাৰুকৈয়ে বিপদত পেলাইছে অগপক শুকুৰবাৰে মাজনিশা পৰ্যন্ত হোৱা এখন ৰুদ্ধতাৰ বৈঠকত মহন্তৰ প্ৰসংগক লৈ আলোচনা কৰে অগপৰ নেতৃত্বই বৈঠকৰ অন্তত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দাবী দলৰ সকলো বৈঠকত উপস্থিত আছিল মহন্ত মিত্ৰতাৰ সিদ্ধান্ত তেওঁৰ অৱগত আছিল আমি কেইবাখনো সভা অনুষ্ঠিত কৰিছোঁ আৰু প্ৰত্যেকখন সভাতেই আমি আমাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক সদায় আমন্ত্ৰণ কৰি আহিছোঁ আৰু ইতিমধ্যে কেইবাখনো সভাত তেওঁ উপস্থিতো আছিল আমি দলৰ তৰফৰ পৰা আমি নিশ্চয় আলোচনা কৰি এই ক্ষেত্ৰত এটা আমি নিশ্চয় মীমাংসাত উপনীত হ'ব পাৰিম ইফালে দলটোৰ নেতৃত্বৰ এই খোৱা কামোৰাৰ মাজতে অগপই বৰপেটা আৰু ধুবুৰী সমষ্টিৰ বাবে ঘোষণা কৰিলে প্ৰাৰ্থী বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা শ্ৰী কুমাৰ দীপক দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ আমাৰ জাভেদ ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বৰপেটাত দলীয় প্ৰাৰ্থিত্ব লাভ কৰিয়েই কুমাৰ দীপক দাসৰ মহন্তক এই আহ্বান আৰু আমাৰ নেতৃস্থানীয় যিসকল আছে আমাৰ সভাপতি কাৰ্যকৰী সভাপতিকে ধৰি যিসকল আমাৰ নেতৃস্থানীয় শীৰ্ষ নেতা আছে সেইসকলে ইতিমধ্যে আলোচনা অব্যাহত ৰাখিছে মই ভাবোঁ এনেধৰণৰ যিবিলাক ডিফাৰেঞ্চ লাহে লাহে কমি যাব আৰু এইবিলাকে হেঙাৰ নহয় বুলি মই অনুভৱ কৰোঁ মই সকলো আমাৰ দলৰ সকলো তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে উচ্চ পৰ্যায়ৰ সকলো নেতা এই বৰপেটা সমষ্টিটোত আমি যিহেতু জিকিবৰ কাৰণে এটা শক্তিৰ প্ৰয়োজন সেই সৰ্বশক্তি প্ৰয়োগ কৰাৰ কাৰণে মই নিজে অনুভৱ কৰি তেওঁলোকে আহ্বান জনাইছোঁ তেওঁলোকে সকলোৱে আহি বৰপেটা সমষ্টিত আজিৰ এই নিৰ্বাচনত আমাৰ যে জয়টো অৱশ্যম্ভাৱী গুৱাহাটীত নিশা 12 বজা পৰ্যন্ত অগপৰ ৰুদ্ধতাৰ বৈঠকৰ সময়তে তেজপুৰত আলোচনাত মিলিত হ'ল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বৃন্দাবন গোস্বামী শুকুৰবাৰে তেজপুৰৰ উষানগৰস্থিত অগপ নেতাজনৰ বাসগৃহত প্ৰায় এঘণ্টা সময় আলোচনাত বহিল দুয়োজন নেতা অৱশ্যে সাংবাদিকৰ আগত মুখ খোলাৰ পৰা বিৰত থাকিল হিমন্ত বিশ্ব শৰ্মা আৰু বৃন্দাবন গোস্বামী গুৱাহাটীৰ পৰা মন্টু কুমাৰ শইকীয়া আৰু তেজপুৰৰ পৰা অশ্বিনী বৰাৰ ৰিপৰ্ট আছাম টক্স